हेलो एवरीवन मोर अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো। আজি বনাম মই এগ ৰোল। এফালে দেখিছেনে পেন এখন বহাইছো, তাতে গৰম হোৱাৰ লগে লগে মই বেলি ৰখা ৰুটি কেটা হেকি লৈছো হুকানে হুকানে। এয়া হেকা হৈ গৈছে, এতিয়া মই কাঢ়ি লৈছো আৰু আনফালে মই এখন কেৰাহী বহাইছো, তাতে তেল গৰম হ'বলৈ দিছো। তেল গৰম হোৱাৰ লগে লগে মই ইয়াতে সৰু সৰুকে কাটি ৰখা পিয়াজ আৰু গাজৰ কি টুকুৰা ফ্ৰাই কৰি লৈছো। ইয়াত দিছো অকণমান নিমখ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে হালধিও ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু হালধি ব্যৱহাৰ নাই কৰা। আৰু এইখিনি অকণমান আধা ভজা কৰিব, বেছি সিজিলে খাই ভাল নালাগিব, সেইবাবে। এফালে বাটি এটাত মই দুটা ডিম লৈছো, এতিয়া মই এইখিনি ভালদৰে ফেটি লৈছো। এয়া ফেটা হৈ গৈছে, এতিয়া মই কেৰাহী এখনত তেল দিছো। তেল দি কিনে এতিয়া মই ইয়াতে ডিমখিনি দি দিছো। এয়া দি দিলো। এতিয়া মই ভালদৰে মিলাই লৈছো আৰু অকণমান সময় ভালদৰে সিজিবলৈ দিম। এয়া সিজি গৈছে, এতিয়া মই ওপৰৰ পৰা ৰুটিটো জাপি দিছো আৰু ৰুটিটোৰ ওপৰত মই অকণমান ৰিফাইন অইল দি দিছো। এতিয়া মই ভালদৰে মিলাই লৈছো আটাইফালে। এয়া মিলোৱা হৈ গৈছে আৰু এতিয়া মই লুটিয়াই লম ৰুটিটো। এয়া লুটিয়াই ললো। এতিয়া মই ইয়াতে ভাজি ৰখা সবজিখিনি দি দিছো। এয়া আমাৰ ৰোল হৈ গৈছে, এতিয়া খোৱাৰহে কথা। আপোনালোকৰ ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে, এনেদৰে বনাই দিবচোন, তাহাঁতক খাই ভাল পাব। আৰু যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছো তেনেহলে, বাই বাই।